ব্যৱস্থাখিনি হৈছে ব্যৱস্থা এৰি ব্যৱস্থাৰ মাজত হোৱা হৈছে জনজাতি খুঁজিব পাৰে হাজাৰজন মানুহে ভাৰতবৰ্ষৰ আজি তাৰিখত প্ৰায় 3,500 কমিউনিটিয়ে এছটি নতুনকৈ বিচাৰি আছে বিচাৰিলে পোৱা বস্তু নহয় আমাৰ কথাটো হৈছে কি আজি তাৰিখত যে আজিৰ জনজাতিসকলৰ যি ধৰণৰ কাষ্টমছ আছে যি ধৰণৰ ট্ৰেডিশ্যন আছে যি ধৰণৰ বিধি ব্যৱস্থা আছে যি ধৰণৰ প্ৰকৃতিৰ সৈতে তেখেতসকলে কাৰবাৰ কৰে নিজস্ব পূজা অৰ্চনা কৰে তাৰ পৰৱৰ্তী সময়ত আজি 75 বছৰ হোৱাৰ পিছত জনজাতিসকল আগবাঢ়ি যাব পৰা নাই তাতে যদি আপোনালোকে ভাবে এডভান্স কমিউনিটিসকলে যদি আগবাঢ়ি যাব বিচাৰে যে তেনেকৈ কি পৰিৱেশ হয় তাৰ এক্সাম্পল কেনেকুৱা আজিৰ চৰ্চা কি চলি আছে অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশীসকল পিছপৰা অবিভক্ত গোৱালপাৰা ৰাজবংশীসকল পিছপৰা বুলি কোৱাৰ লগে লগে আপোনালোকে চাব 96 ছমাহৰ কাৰণে অধীনত দিছিল ৰাজবংশীসকল তেতিয়া আপোনালোকে যদি চাই অল মেডিকেল চিট অল ইঞ্জিনিয়াৰিং কলেজ অল কটন কলেজ অল চাকৰি সকলো খতম হৈ গ'ল তাৰমানে তাৰ তুলনাত যদি আমি আহোমৰ কথাখিনি আনা যায় আপোনালোকে নিজে চিন্তা কৰক যে কিমান এডভান্স আৰু সেই সম্প্ৰদায় যদি আকৌ আনি দিয়া যায় তেনেধৰণে যদি কৰি দিয়া যায় কাৰোবাৰখিনি ক্ষেত্ৰত যদি কৰিব দিয়া যায় এবৰিজিনেল যিখন ট্ৰাইবেল আছে তেখেতসকলৰ সত্তা কাঢ়ি লোৱা নিচিনা হ'ব গতিকে 6 জনগোষ্ঠীৰ প্ৰতি চৰকাৰখনৰ মৰম আছে তাত আমাৰ ক'বলগীয়া নাই 6 জনগোষ্ঠী তেখেতসকলে দাবী বিচাৰিছে তাত আমাৰ ক'বলগীয়া নাই আমাৰ ক'বলগীয়া কথাটো কি হৈছে যদি চৰকাৰখনে যদি তেখেতসকলৰ যদি ৱেলফেয়াৰটো বিচাৰিছে তেতিয়াহ'লে MLA এছেম্বলি বা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যনসমূহত অবিচিৰ কাৰণে ৰিজাৰ্ভেশ্যন কেলে নানে সংবিধানখন সংশোধন কৰকচোন কি আপত্তি আছে সংবিধানখন সংশোধন কৰি অবিচিৰ কাৰণে MLA ৰিজাৰ্ভ কৰি দিয়ক 6টা हारिनो ST होनायनि बेरेखायै दायो सोमावसारदों राभा जनगोष्ठीयाबो नोंथांमोना नायलांदो MPC ৰিজাৰ্ভ কৰি দিয়ক বিভিন্ন নিগম নিকামলৈ এপইণ্টমেণ্ট কৰি দিয়ক তেওঁলোকে সন্তুষ্ট হ'ব কোনো অসুবিধা নাই ST কেলে হ'ব লাগে আজি আপোনালোকে ঝাৰখণ্ড যাওক ছত্তীশগড়ত যাওক আজি তাত চাওতাল ওৰাওসকলে কৰ্মীৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে আপোনালোকে সকলোৱে দেখিছে মিডিয়াৰ মানুহ আপোনালোকে চাব তাৰ মানে তাত তাছাৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে গোৱালাৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে আজি আৰু কেনেকৈ হ'ব কাহিনীৰ ক্ষেত্ৰত পুৰা সামগ্ৰিকভাৱে যদি চাবলৈ যাওঁ মই ভাবোঁ আজি তাৰিখত এই গোটেই বিষয়বস্তুটো ভালকৈ থৰস্থায়ী কৰিব লগা হোৱাৰ কাৰণে বিচৰা নিবিচৰা এগেইনষ্ট কৰা সমৰ্থন কৰা সকলো চৰকাৰ সকলো প্ৰতিনিধিসকলে এটা সুন্দৰ কমিটি বনাই ইয়াৰ এটা থ্ৰেডবেৰ ডিছকাশ্যন আৰু ষ্টাডিৰ প্ৰয়োজন আছে তাৰপিছত প্ৰয়োজন হ'লে সংবিধান সংশোধন কৰি সেই 6টা জনগোষ্ঠীৰ কাৰণে সুকীয়া ৰিজাৰ্ভেশ্যন কৰিব কামখিনি কৰক জনজাতিসকলক জনজাতি হৈ থাকিবলৈ দিয়ক আমাক আকৌ কাৰোবাৰ খান মিহলি কৰি পেলাই জনজাতিসকলক অস্তিত্ব যাতে নোহোৱা হ'বলৈ নিদিয়ে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোৰ আহ্বান থাকিল নৰেন্দ্ৰ মোদী ডাঙৰৰ প্ৰতি আহ্বান থাকিল কাৰণ 16 চনত এইখন চৰকাৰ অহাৰ ক্ষেত্ৰত আপোনালোকে গম পায় জনজাতি ৰাইজ এইখন চৰকাৰ অনাৰ প্ৰবল অৰিহণাটো এই জনজাতি ৰাইজৰ আছে দেখা যায় যে গোটেই বিষয়টোত আপোনালোকৰ এই গোটেই বিষয়টোত কাউন্সিলসকলৰ চিফসকল নাহে কিন্তু আপোনালোক আৰু TMPৰ মিচিংসকলক দেখা পোৱা যায় বাকী অন্যান্য চিফসকল নাহে বুলি আপোনাৰ অনুভৱ বা এই গোটেই বিষয়টো কি বুলি ভাবে আপুনি চাওক মই চিফটো মোৰ টেম্পৰেৰী মই জন্মসূত্ৰে এজন জনজাতি মই চিফ আজি আছোঁ মই কাইলৈ নাহে কিন্তু মই মৰিম জনজাতি হৈয়ে মোক জনজাতি সমাজে মোক কান্ধত ল'ব জনজাতি সমাজে মোক সৎকাৰ কৰিব জনজাতি সমাজেহে মোক মনত কৰিব গতিকে মই জন্মিছোঁ জনজাতি হয় মই মৰিম জনজাতি হয় মই জন্মসূত্ৰে CM নহয় মই মৰিলে CM হয় নমৰে গতিকে জনজাতি কান্দিব মই হাঁহিব কেতিয়াও নোৱাৰোঁ জনজাতি ৰাইজে হাঁহিব মই অট'মেটিকেলি হাঁহিম জনজাতি ৰাইজে সুখত থাকিব মই এনেই সুখত থাকিম জনজাতি ৰাইজে কান্দিব মই কান্দিব লাগিব গতিকে জনজাতি ৰাইজৰ সমস্যা গতিকে মই কাউন্সিলৰ চিফ বুলি কোনো কথা নহয় জনজাতি ৰাইজৰ দীৰ্ঘদিন জনজাতিৰ সংগ্ৰাম কৰা এজন কৰ্মী হিচাপে সদায় জনজাতি ৰাইজৰ লগত মই আছোঁ বিগত সময়ত আছিলোঁ আজি আছোঁ মৃত্যু সময়লৈকে মই সদায় জনজাতি ৰাইজৰ হৈ কাম কৰিছোঁ